হেল্ল' গাইজ, আজি মই আপোনালোকক মোৰ বাচ্চাটো দেখাই দিম। আপোনালোকে চাব দেই। এইটো মুখখন এতিয়া নেদেখাওঁ, লাহে ধীৰে দেখাম। অকণমান ডাঙৰ হৈ লওক, নহয় জানো? মই কেনেকৈ এই বাচ্চাটো উমলাওঁ আৰু ঘৰত কেনেকৈ থৈ যাওঁ উমলাই মেলি চাব দেই। আমাৰ ইয়াত ল'ৰা ছোৱালী উমলাওঁতে কি কৰোঁ চাব। দেহা মানুহ নেকান্দি নহয়। দুদু খাব হ'ল, দুদু খাব হ'ল। মোৰ দেহা মানুহটোৱে দুদু খাব হ'ল। কান্দিব নেপায় নহয়। মোৰ পাপাক ভাত দিব লাগে নহয়, ককা আইতাক ভাত দিব লাগে নহয়। নেকান্দিবা দেই, মই দুদুকণ খাই যাম নহয়। মোৰ দেহা মানুহ ধ আৰু বাহিৰত Johnny, yes, Papa. Eating sugar, no, Papa. Telling lies, no, Papa. Open your mouth, ha. Open your mouth, ha. Twinkle, twinkle, little star. How I wonder what you are. Up above the world so high, like a diamond in the sky. কেনেকুৱা লাগিলে? আপোনালোকে ভিডিঅ'বোৰ সম্পূৰ্ণকৈ চাই কমেণ্ট এটা কৰি থৈ যাব। তেতিয়াহে মই গম পাম ক'ৰ পৰা চাই আছে, কোনে কৰিছে। মই তেতিয়া আপোনালোকক ৰিপ্লাই দি দিম। কমেণ্ট এটা কৰি থৈ যাব আকৌ। জীয়াই থকাকেইদিন সেই ফূৰ্তি ফাটাকৈ নকৰি পিনি কেতিয়া কৰিম মৰাৰ পিছত। সেইকাৰণে কৈছোঁ সকলোকে জীয়াই থকাকেইদিন সকলোৰে লগতে মিলিজুলি থাকি কমেণ্ট এটা কৰি থৈ যাবা। মানুহৰ জীৱন এবাৰহে পায়, নহয় জানো? আকৌতো দ্বিতীয়বাৰ নোপোৱা। সেইকাৰণে কৈছোঁ চবেই একেলগে সহযোগ কৰিলে ভাল হয়। সহযোগ কৰি থৈ যাব, নহ'লে গম পাইছে নহয় পটেশ্বৰী কেনেকুৱা ৰূপ ধাৰণ কৰিব পাৰোঁ। দেখিছে নহয় চাগে ভিডিঅ' এটাত। দেখিছে নহয় ভিডিঅ' এটাত কি ৰূপ লৈ থৈছোঁ। একদম এনেকৈহে ঘূৰাম আৰু। সঁচাকৈ কৈছোঁ, জীয়াই থকাকেইদিন সকলোৰে লগতে ফূৰ্তি ফাৰ্তা কৰি এনেকৈ মনবোৰ ভাল লগাই থাকোঁ। মানুহৰ জীৱনো কি দুদিনীয়া জীৱনহে। আজি আছোঁ, কাইলৈ নাই। কচুপাতৰ পানীহে, কচুপাতৰ পানীটোৰ পৰা পৰিলে ফ্ৰচকৈ গুচি যায়। আমাৰ জীৱনটো ঠিক তেনেকুৱাই। কোনটো সময়ত কি হৈ যায় কোনেও ক'ব নোৱাৰে। আৰু এতিয়া মই কথা পাতি আছোঁ, যদি মই ঘপকেনে গুচি যাওঁ তেতিয়াতো ইয়াতে চব এৰি থৈ মেলি কাকো লগ নাপাওঁ, কাকো নেদেখোঁ, নহয় জানো? সেইকাৰণে সকলোৱে মিলিজুলি সকলোকে সহায় কৰক। ফেচবুকটো আমাৰ জানো এটা পৰিয়াল নহয়? সকলোৱে মিলিজুলি সকলোকে আগবঢ়াই নিব লাগে। বেয়া মনৰ ভাৱ কেতিয়াও নানিব। কাকো যাতে বেয়াকৈ কমেণ্ট নকৰিব। সকলোকে নিজৰ বাই ভনী মা দাদা ভাইটি বুলি সকলোকে গ্ৰহণ কৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে আপোনালোকলৈ ধন্যবাদ থাকিল। আজিলৈ বাই।